মোৰ ধুনু মনু চুনু কলিজা বন্ধুসকল নমস্কাৰ মই সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু এতিয়া বৰ্তমান আমি খানা ষ্টললৈ গৈ আছোঁ আমাৰ খানা হৈ আছে ৰাইজৰ লগত আজি এসাঁজ একেলগে মিলি পিনে খাম তো গৈছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া ইফালে কি সুন্দৰকৈ সজাইছে এইফালে সকলো মানে আছে এইফালে বন্ধুসকল পুৰা থিয় দি আছে এইফালে हाय भाई किसे आप लोग को তো মিউজিক হলটো বহুত সৰু হয় মিউজিক হল কোৱা কিন্তু ইয়াৰ পুৰণি নাম হৈছে ভেলাঘৰ এই আমাৰ ৰাজে চাইছে ৰাজে চাই আমাৰ पूरा दिन हाँ তো অহাকালি পুৰা দিয়া হ'ব এই ঘৰটো এইফালে দেখিছোঁ আমাৰ মাইনাকালে পুৰা বহি আছে এইফালে তো খানা খাবলৈ পুৰা সাজু হৈছে সকলোৱে আপুনি পিঠা বনাইছে কি কি পিঠা বনাইছে আপুনি জোৰ পিঠা বনাইছোঁ লাড়ু পিঠা বনাইছোঁ নাৰিকলীয়া লাড়ু খাব যাব লাগিব তেতিয়া এই আমাৰ মাহী আছে এইফালে পুৰা বহি আছে তো আমাৰ এইবিলাক গাঁৱৰ মাইনা এই আমাৰ পিঠি দিও হয় জন কি ভালে চাই আছা ইহঁতে লাভ কৰিছে চাগে লাভ কৰিছে চলে কি পুৰা কেনে খবৰ আপোনাৰ আমাৰ বাইদেউজনী এতিয়া যাব লাগিব আপোনাৰ ঘৰত লাড়ু খাব যাব বাবা যাবি আকৌ এয়া আমাৰ দাদা তো দেখা পাইছোঁ মই সিহঁতে বৰ্তমান পুৰা কৰ্মত ব্যস্ত বৰ্তমান সেয়া কৰ্মত ব্যস্ত হৈ আছে বৰ্তমান এয়া দাদা আমাৰ গাঁৱৰ মানে যুৱ সংঘৰ সভাপতি ডাঙৰীয়া হয় এই দাদাজন তো আমাৰ জ্যেষ্ঠ ব্যক্তি হয় আমাৰ চিত্ৰদা আমাৰ গাঁৱৰে হয় তো এইজন হয় আমাৰ সভাপতি ডাঙৰীয়া আমাৰ গাঁৱৰ তো ছাৰ লগত অলপ কথা পাতিম ছাৰ আপুনি এইটো ভোগালী বিহু পাতিলোঁ না আমি তো ভোগালী বিষয়ে অলপ আপুনি ক'লে ভাল হ'ব ছাৰ মোৰ দৰ্শকক ভোগালী মানে আমাৰ খেতি চপোৱাৰ পাছত চবৰে এটা মনত আনন্দ লাগে বিহু বিহু লাগে এইটো ঐতিহ্যৰ পৰা চলি আছে এইটো অসমৰ বাপতি সাহোন আৰু এই বাপতি সাহোনটো জীয়াই আমাৰ বিভিন্ন কৃষ্টি সংস্কৃতিয়ে ভাষা কৃষ্টি নৃত্য গান ইত্যাদিয়ে আমাক বজাই ৰাখিছে জীয়াই ৰাখিছে বৰ্তমান কৃষ্টি সংস্কৃতিটো অৱস্থা আমাৰ গাঁৱৰ মাজতে আছে গাঁৱেহে আমি কৃষ্টি সংস্কৃতি জীয়াই ৰাখিব লাগিব গতিকে আমি ভাবোঁ অসমৰ যিটো মিলা প্ৰীতিৰ সমস্যা এটি ভোগালী বিহুৱে আমাক যথেষ্ট সহায় কৰিব আৰু অসমৰ কৃষ্টি জীয়াই ৰখাত আমাৰ বাপতি সাহোনটোৱে বহু দূৰলৈ পৃথিৱীৰ প্ৰান্তলৈ আমাক লৈ যাব খানাটো যথেষ্ট নহয় খানাটো আমি বাহিৰতো খাওঁ কথা হ'ল কি লগে ভাগে সকলোৱে খালে মনত এটা আনন্দ মিলে আৰু চিৰদিনৰ কাৰণে যিটো আমাৰ বন্ধুত্বৰ প্ৰৱণতা সেইটো আহে হয় ছাৰ থেংক ইউ ছাৰ এইখিনি কোৱাৰ বাবে মোৰ বহুত বহুত ধন্যবাদ ছাৰ তো আমাৰ এতিয়া বৰ্তমান সভাপতি ডাঙৰীয়া আমাৰ গাঁৱৰ হয় তো এটা খবৰ বাকী ভাল ন ভালে আমি অহা যোৱা কৰি আছোঁ গাহৰি আৰু মুৰ্গী সকলো দেখা দেখি কৰি আজি সাজটো খাম আৰু হয় হয় ঠিক আছে এটা আমাৰ গাঁৱৰ প্ৰাপ্ত সভাপতি ডাঙৰীয়া হয় এয়া আমাৰ এটা কি খবৰ এটা ভালে আছে ন আৰু এইফালে আছে আমাৰ বৰ্তমান প্ৰাক্তন সম্পাদক আমাৰ গাঁৱৰে হয় এটা বাকী আয়োজন ঠিকে আছে না ঠিকে খাব লাগিব কিন্তু একেলগে বহি না খাব লাগিব বছৰৰ মূৰত একবাৰ খাওঁ এনেকৈ লগ পাওঁ সকলোকে তো আটা আহি চলো লগ পাম আপোনাক
Gelas diisi bro. Hei Praka. Oh. এইখন মোৰ গাঁও হয়তো আপোনালোকে চাওক কোনোবা ইয়াত মোৰ ভাল লগা ছোৱালী লাই নাই কোৱা নাই আছে পাই ঠিক নাই থাকিব পাৰে এই আমাৰ হিৰো তো বৰ্তমান আমাৰ গাঁৱৰ সম্পাদক ডাঙৰীয়াৰ ওচৰলৈ গৈ আছোঁ এয়া ভাগ্যৰাম ৰাভা হয় আমাৰ গাঁৱৰ সম্পাদক ডাঙৰীয়া তেওঁ মানে নেশ্যনেল প্লেয়াৰ হয়তো মানে কুমফুত মানে মেডেল আনিছিলে আমাৰ অসমৰ হৈ এই দাদাজন মোৰ বন্ধু হয় দিচোন দে দাদাও হয় তো ভোকালৰ বিষয়ে অলপ আমাৰ দৰ্শকক কিবা ক'ব নেকি মানে আমি প্ৰত্যেক বছৰে এনেকৈ অলপ খাওঁ আৰু এনেকৈ ভোগালীৰ গছ আমি ভাবোঁ কি প্ৰত্যেক বছৰে আমিতো এনেকৈ সদায় দেখা নাপাওঁ মানুহখিনি সদায় এনেকৈ লগ নহওঁ সেয়েহে ভোজৰ জৰিয়তে যাতে সকলোকে দেখা পাওঁ ধুনীয়াকৈ সেয়েহে আমি এনেকৈ থেংক ইউ চাৰিটা মুঠিটা ৰঞ্জিত Thank you. Happy Bihu. Happy Bihu hai. Happy Bihu. Happy Bihu pelajar horo. অলপ কামত বৰ্তমান ব্যস্ত দিছোঁ নে ভাতটা দি আছোঁ অলপ বৰ্তমান খোৱাৰ পাছত অলপ এনজয় কৰিম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব অলপ জুমনি হ'ব তো চাই থাকক ভিডিঅ'টো নাচিব লাগিব তো গুদলি হৈ গ'ল বৰ্তমান এতিয়া এয়া মোৰ ধুনু মুনু চুনু কলিজা তো কোন হয় আপোনালোকে নিশ্চয় গম পাইছে এয়া মোৰ মা হয় হয় চিনাকি কৰিছে আমাৰ ভাই বিলাকৰ ভাই তো মানে বহুত গীত গাই মানে ধুনীয়া গীত গাই প্ৰতিভা
পলমকৈ হ'লেও সমূহ অসমবাসী ৰাইজক মই ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু মোৰ গাঁৱৰ শ্ৰদ্ধা সকলো ব্যক্তিলৈ ধন্যবাদ জনাইছোঁ মোক ইমানখিনি মৰম দিয়াৰ বাবে আৰু বন্ধুসকলক ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰক যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিব আজিলৈ টাটা বাই বাই নেক্সট এটা ভিডিঅ'ত আপোনালোকক আৰু লগ পাম তো থেংক ইউ